বৰ ভাল লাগিছে আজি নদীৰ পাৰৰ ঠাণ্ডা বতাহখিনি খাই বৰ ভাল লাগে ঘৰৰ মানুহখনৰ কিমাননো তিতাকেহা মাতখন শুনিবি ৰাতিপুৱাৰ পৰা গধূলিলৈকে বৰ অশান্তি লাগি যায় সৌজনী দেখোন বগীবাই কেলেবা আহিছে এইফালে নে ক'বালৈ যায়ে সেইজনী মাতষাৰো শুনিবলৈ মন নাযায় ইমান বেয়াকৈ মানুহক ক'ব পাৰে অন্তৰ লগাকৈ আচৰিত মহিলা দেই এগৰাকীও এইটো দেখোন ভোলা ককাইদেউ ইয়াতে বহি আছে যে পুতেকে খেদালে হ'বলা আজিও ৰাতিপুৱা সদায় সিহঁতৰ ঘৰত অকল টেং 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 মাতখনেই শুনি থাকিবি ইমান কাজিয়া হয়নে ল'ৰা ছোৱালীও তুলিছে সেই কেনেকুৱা ভাই ককাইদেউ ইয়াতে বহি আছে যে নিমাওকে কি কৰিছে হয় অকলে বহি কিনো চিন্তা কৰি আছে এইটো বয়সত আপোনালোকক ল'ৰায়েকৈ ইমান আৰামত থৈছে হয় নাই তো থৈছে দেই যিখিনি কৰিবলগীয়া কৰ্তব্য সিহঁতি দেখোন কৰিছে মিছলীয়া ককাইদেউ মিছা কথাবিলাক মুখে ক'ব পাৰেনে জেউৰা মুখতে দেখোন আমাৰ ঘৰটো আপোনালোকৰ ঘৰৰ উৎপাতবিলাক ৰাম কাণ ঠেঠে যায়গে কি কথা কৈছা হয় তুমি ভালকে কোৱাচোন কিনো ভালকে ক'ব লাগে সকলো মানুহে দেখোন জানে গাঁৱৰ মানুহে দেখোন জানেই আপোনালোকৰ ঘৰটো যে কাজিয়া লগাত 1 নম্বৰ ঘৰ বুলি কথা ক'লে অকণমান ভালকে কথা ক'বাচোন মানুহক কেনেকৈ কথা ক'ব লাগে তুমি আজিলৈকে নিশিকিলানে কিনো আপুনি শিকাৰ কথা কৈছে এতিয়া শিকিবলৈ বয়স নাই আৰু আমি মিছা কথা কৈ নুফুৰো নহয় অ'ত এটা মিছা কথা ত'ত এটা মিছা কথা আমি যি কওঁ সঁচা কথাহে কওঁ আপোনাৰ ল'ৰা বোৱাৰীকেইটা ইমান বেয়া নে ইমান অত্যাচাৰ কৰে নে এই বয়সতো আপোনাৰ ইমানখিনি অত্যাচাৰ কৰিব নাপায় আৰু দেই বৰ অত্যাচাৰী ন সিহঁত হ'ব দিয়া তুমি মোৰ অত্যাচাৰৰ বিষয়ে জানিব দৰকাৰ নাই নহয় তোমাৰ যি কাম তুমি সেইটো কৰাগৈ যোৱা আৰু য'ত গৈছিলা তালৈ যোৱা আকৌ এইডোখৰতে যে ৰখিয়ে দিলা কথা পাতি কথা ক'লে বৰ বেয়া পায় দেখোন এইডালে হেৰি শুনিছানে LICটো মেচিয়ৰ্ড হ'ব নহয় এইকেইদিনতে কি ল'বা কোৱাচোন বনাবা সোনকালে বনাবা আকৌ LIC পইচাকেইটা ওলাই গ'লে যদি এতিয়াই যদি বস্তু এটা লৈ থৈ নিদিওঁ পাছত আকৌ গোটেইখিনি খৰচেই হৈ যাব দিবা সেইবোৰ তোমাৰহে পইচা মনে একো নকবা দেই একো কথা কোৱাৰ প্ৰয়োজন নাই কিবা পইচা কথা শুনিছিলো কি মেচিয়ৰ্ড হ'ব নহয় ল'ৰাকেইটা আপোনাৰ কি দৰকাৰ তাতে তোৰ কি দৰকাৰ আমাৰ যি পইচা মেচিয়ৰ্ড নহয় তোকতো আমি সুধি থোৱা নাছিলোঁ আৰু তইনো আমি কথা পাতি থাকিলে মনে শুনি থাকহি যে কেনেকুৱা ধৰণৰ স্বভাৱ তোৰ কণমানি ল'ৰাটো বিয়া হৈ আহি তই একেবাৰে বেয়া কৰি দিলি মোৰ ল'ৰাটোক সেই মনে থাক কি কথাত কাজিয়া লাগিবলৈ আহিছ তই মাককনো এনেকে তইকে কথা কয়নে বাৰু তোকহে দেখিলো বৰ দুখ দিলি বৰ দুখনে বৰ আজি দুখ পাইছে তইনো মোকনো এনেকে কথা ক'ব লাগে নে শুনা কনা কাজিয়া লাগিব নাহিব মন গছে যদি ঘৰৰ পৰা ওলাই যাওক মা তোৰ মন গৈছে যদি ঘৰৰ পৰা ওলাই যা পইচা 2 টকামান দিওঁ সেই কেইটকা দি জীৱনটো পাৰ কৰিবি যা তই নালাগে তহঁতৰ ধন মোক নালাগে মই এনেকে গৈ পিনে আশ্ৰম এখনতে থাকিমগে আপোনাৰ তইনো মোকনো এইটো বয়সনো এনেকুৱা কৰি পঠিয়ালি নে বাৰু বগীবাই আকৌ যে তই ইয়ালৈ আহিলি আপুনি মোক মাফ কৰি দিব আপোনাৰ কেনেকুৱা ধৰণৰ কথাবিলাক মই কৈ গৈছিলোঁ কান্দিছা কেলে কিবা হ'ল নেকি এনেকে যে কান্দি আছা তুমি মোৰ ল'ৰাকেইটা বৰ ভাল বুলি আপোনাৰ আগত মই বৰ জহাইছিলোঁ কিন্তু সকলোখিনি ওলোটা হ'ল মোৰ ল'ৰাই মোক কেতিয়া ভাল পোৱাই নাছিলে আপোনাক যিটো ল'ৰা ছোৱালী ব্যৱহাৰ কৰে ল'ৰা বোৱাৰীয়ে সেই একে ব্যৱহাৰ মোৰ ল'ৰা বোৱাৰী মোক এনেকুৱাই কৰে বুজিছেনে
তোমাৰ ল'ৰাও তোমাৰ আগত এনেকুৱা কৰেনে বাৰু? বোৱাৰীৰ কথাবিলাকতো নধৰোৱে, নিজৰনো তেজৰ ল'ৰাটোৱেনো এনেকুৱা কৰিব পাৰেনে? তোমাকো এনেকুৱা কৰিলে, মোকো এনেকুৱা কৰিলে। এই বৰষুণনো আমি যাম ক'লৈ হয়? খেদি পঠিয়াহে হয়। এতিয়ানো ক'লৈনো যামনো? কোনে আমাক ৰাখিব? দুটকা এটানো কোনেনো খাবলৈ দিব হয়? মই ভাবিয়ে নাপাওঁ, মই ৰাতিটোনো ক'ত থাকিম, মই কিনো কৰিম, মই নদীখনতে জঁপিয়াই দিওঁ নে কি? ভগৱান মোক বচোৱা হয়। নক'বা তেনেকে, বৰ দুখ অ'। জীৱনটোনো কি কৰিবা? চৰকাৰৰ বৃদ্ধ পেঞ্চন কেইটকামান পাওঁ মাহেকত, সেই কেইটকায়েদি নিজৰ পেটটো পুহি আছোঁ বাৰু। তুমি যদি থাকা পাৰিবা, ব'লা আমাৰ এই ভঙা ঘৰটোতে তুমিও থাকিব পাৰিবা। বুঢ়াটোক যে ইমান বেয়া বেয়াকে কৈছিলোঁ মই, এতিয়া তেখেতেহে মোক সহায় কৰিবলৈ আগবাঢ়ি আহিছে। হে ভগৱান, যদি কিবা ভুল কৰিছোঁ ক্ষমা কৰিবা আৰু দেই প্ৰভু। আহা আহা আই, মোৰ পাছে পাছে আহি থাকা। জীৱন এইটোৱে অ'। হয় অ', জীৱন এইটোৱে, ভঙা প্ৰজা ঘৰ।